হেল্ল' এভৰিৱান, নমস্কাৰ। আজি আকৌ চাউলৰ পৰা আৰম্ভ কৰিছোঁ। যিহেতু এইবিলাক বৰা চাউল হয়, নতুন ধানৰ বৰা চাউল। নতুন ধানৰে লাগিব, যিটো মানে মই ৰেচিপি বনাম সেইটো নতুন ধানৰে বৰা চাউল লাগে, তেতিয়া মানে আঠাটো থাকে। আজি বনাম মই চুঙাত দিয়া বৰা চাউলৰ জলপান। এয়া হৈছে বাঁহৰ চুঙাটো। এই চুঙাটো এতিয়া মই ধুই আনিলোঁ, ধুই পেলাই লৈ আহিছোঁ। এইবিলাক নেৰে, কিন্তু মই ইমান ধুইছোঁ, এইবিলাক এৰি যোৱা নাই। এয়া ধুই আনিছোঁ। চুঙাটো এনেকুৱা ধৰণেৰে আজি মই চুঙাত দিয়া বৰা চাউলৰ জলপান বনাওঁ বুলি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, তাকে লৈ আহিলোঁ। ইয়াত চাউল ধুই পেলাই ৰাখি দিছোঁ মই। 10 কেজি মানতকৈ অলপ বেছি চাউল আছে, সেইবিলাকে আৰু। এতিয়া মই এই চুঙাটোত ভৰাই লওঁ। আনফালে জুই জ্বলি আছে সেইপিনেদি। ব'লকচোন, প্ৰথমতে মই ইয়াত চুঙাত ভৰাই লওঁ চাউলবিলাক। এয়া মই চুঙা ৰেডি কৰি ল'লোঁ। একেবাৰে মানে ভৰ্তি হৈ গ'ল, চাব। এয়া চাওক, মানে ভৰ্তি হৈ গ'ল। অলপ মানে এইখিনি খালীমূৰীয়াকৈ দিব লাগিব, কাৰণ কেলৈ যেতিয়া মানে বস্তুটো ফুলিব, সিজিলেতো ফুলিবই। যেতিয়া সিজি পেলাই ফুলি যাব, তেতিয়া ওপৰলৈ আহি যাব, এইখিনিলৈকে পাই যাব বস্তুটো। সেইবাবে অলপ খালীকৈ দিবলগীয়া হয়। আৰু এয়া চুঙা একদম ৰেডি হৈ গ'ল মোৰ। এতিয়া মানে মই এইটো বহাই দিওঁগৈ জুইত। এই বস্তুটো জুইত বহোৱাৰ আগতে এটা কাম আছে ইয়াৰ। এই মুখখন মাৰিব লাগিব, মানে যাতে ভাপটো ওলাই নাযায়। সেইবাবে ইয়াত মানে এখন কলপাত হওক চাই খেৰে হওক, ওপৰত মানে মাৰি থৈ দিব লাগিব, ভাপটো ওলাই নাযাবলৈ। এয়া মই ওপৰৰ পিনে কলপাতেৰে এখন মুখখন মাৰি দিলোঁ। এয়া দেখিছে নহয়, এনেকৈ মানে ওপৰৰ পিনে কলপাতেৰে মুখখন মাৰি দিব লাগিব। কলপাতে হওক চাই খেৰে হওক, এনেকৈ মাৰি দিব লাগে, যাতে ভাপটো ওলাই নাযায় এইপিনেদি। সেইবাবে এনেকৈ মানে কলপাতখন মেৰুৱাই দিলোঁ, ওপৰত মানে এনেকৈ লগাই দিছোঁ। এতিয়া মানে মই ইয়াক জুইত দি দিম। এয়া মই চুঙাটো জুইত দি দিলোঁ। প্ৰথমতে এই মানে মুখখনৰ পিনৰ পৰা সিজাই আহিব লাগিব, নহ'লে মানে গুৰিটো পিনৰ পৰা নিসিজাব। প্ৰথমতে এই তলৰ পিনেদি নিসিজাব। তলৰ পিনেদি যদি সিজি যায় ভাতটো, তেনেহ'লে ওপৰেদি একদম ওলাই আহিব। সেইবাবে প্ৰথমতে এই মুখখনৰ পিনে সিজাব। মুখখনৰ পিনে সিজাই পেলাই এনেকৈ তলৰ পিনে লৈ আহিব লাগিব। ওপৰত উঠাই লৈ গৈ থাকিব লাগিব চুঙাটো। প্ৰথমতে এতিয়া মই সেইবাবে মুখখনৰ পিনে সিজাই লৈছোঁ। তাৰপাছত তলৰখিনি মানে ওপৰত ঠেলি গৈ থাকিম আৰু গৈ থাকিম আৰু মই আপোনালোকক। এয়া সিজি থাকক। এতিয়া অলপ দেৰি পিছত আকৌ চাম। এয়া মোৰ চুঙা সিজি আছে। এটা আৱাজ শুনিবলৈ পাৰিছে নাই বাৰু আপোনালোকে? চে কৰি এটা আৱাজ দিছে, ধৰিবলৈ পাৰিছে চাগে নিশ্চয়। ইয়াৰ ভিতৰত মানে যোনবিলাক চাউলৰ লগত লাগি থাকে পানীবিলাক, সেইবিলাকে আৰু উতলি আছে চাগে ভিতৰত, সেইকাৰণে চে আৱাজ এটা দিছে। আৰু এইটো মই লুটিয়াই আছোঁ কিন্তু দেই, সেইকাৰণে এইটো চাইড ক'লা পৰি গৈছে। এনেকৈ লুটিয়াই থাকিব লাগিব। লুটিয়াই থাকিলেহে মানে ভাতটো চব পিনেদি সিজিব, নহ'লে নিসিজিব। এয়া এবাৰ মই লুটিয়াই দিলোঁ, আৰু এবাৰ এনেকৈ লুটিয়াই দিছোঁ। এয়া দেখিলে, মই আকৌ এবাৰ লুটিয়াই দিলোঁ। এনেকৈ মানে লুটিয়াই মানে থাকিব লাগিব। অলপ সময় মানে চুঙাটো পৰি যাওক, তাৰপাছত মানে তলৰখিনি ওপৰলৈ কৰি গৈ থাকিম আৰু মই। আৰু অকণমান সিজি লওক ওপৰৰ চাইডত, তাৰপাছত মই তলৰখিনি ওপৰৰ পিনে এনেকৈ ঠেলি গৈ থাকিম, আৰু অকণমান দেৰি সিজি থাকক। এয়া মই চুঙাটো ওপৰলৈ ঠেলি লৈ গৈ আছোঁ। সেইখিনি ওপৰৰ পিনে গুচি গ'ল। ভাতটো যিহেতু সিজি আহিছে, বাঁহডাল এনেকৈ ফাটিলে, দেখিলে নহয়। যদি বাঁহডাল এনেকৈ ফাটি যায় নহয়, কোনো চিন্তা কৰাৰ কাৰণ নাই, কাৰণ ভাতটো ভিতৰত ফুটি পেলাইহে মানে বাঁহডাল এনেকৈ ফাটি গৈছে, মানে ভাতটো সিজিছে আৰু। এতিয়া তলৰখিনি সিজাই আছোঁ। তলৰখিনি সিজোৱা কাম, ওপৰখিনিতো সিজিলেই। এনেকৈ আৰু অকণমান দেৰি, বেছি দেৰি নালাগে সিজাবলৈ, যিহেতু চাউলখিনি মই যোৱাকালি ৰাতিয়ে তিয়াই থৈ ৰাখিছিলোঁ। এয়া মোৰ প্ৰায় সিজি গ'ল, আৰু অলপহে বাকী আছে। দেখিছে নহয়, সেউজীয়া যোনখিনি হৈ আছে, মানে এই অকণমানখিনিয়ে মানে বাকী আছে, আৰু বাকীখিনিতো সিজি গ'ল। এনেকৈ ওপৰলৈ ঠেলি লৈ গ'লোঁ মই এনেকৈ, আৰু তলৰখিনি অকণমান মানে এই গাঁঠিডোখৰৰ পৰা ওপৰৰখিনি মানে সিজিবলৈ বাকী আছে। এইখিনি সিজি গ'লে মানে ফাইনেল ৰেডি হৈ যাব।
এয়াই হৈছে জলপান বাতিটো। মই জলপানবিলাক এনেকৈ এটা বানবাতিত সজাই পেলাই লৈছোঁ। এই বাতিটো কিন্তু মই খামগৈ বাহিৰত গৈ পেলাই। দেখি মানে খুবেই ভাল লাগিছে, লোভনীয়া হৈছে, হয় নাই বাৰু? মই গাখীৰ ওপৰত দি দিলোঁ। গাখীৰ সৰবিলাক এই বৰা ভাতৰ ওপৰত লাগি গ'ল। আৰু বেছি ভাল লাগিছে দেখি পেলাই, ক্ৰীম লগাই দিয়া নিচিনা লাগিছে। সেয়ে আৰু আজি ভিডিঅ'টো কেনেকুৱা পালেনো আপোনালোকে মোক এবাৰ জনাবচোন। যদি ভাল লাগিলে নহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ঠিক আছে বাৰু, আজিলৈ আহোঁ। কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ আগত আগবাঢ়িম। বাই বাই।